আপোনালোকে প্ৰথমে মোবাইলটো ওপেন কৰিব। ওপেন কৰি প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰত গৈ অমৃতবৃক্ষ টাইপ কৰিব। টাইপ কৰাৰ পাছত যোনটো অমৃতবৃক্ষ আহিছে নে ছেকেণ্ড অপশ্যনত সেইটোত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই অমৃতবৃক্ষ আন্দোলন এপছটো ইনষ্টল কৰিব। ইনষ্টল হ'বলৈ দিব। ইনষ্টল হোৱাৰ পাছত আপোনালোকে ওপেন আহিব ন, ইয়াত কেঞ্চেলৰ ছাইডত ওপেনত ক্লিক কৰিব। ওপেনত ক্লিক কৰাৰ পাছত এপছটো এনেকেদৰে খোল খাই যাব। এপছটো ওপেন কৰাৰ পাছত আপোনালোকে আপোনাৰ মোবাইলত এপছটো এইদৰে দেখা পাব। থেংক ইউ।